কিন্তু তেতিয়া অলপ অলপ পাখি গলিছিল তাৰপিছত চৰাইটো তেতিয়া এখাপ এখাপকৈ উৰা মাৰিবলৈ বিচাৰিছে তেতিয়া কৈছে কি ৰিটিটিকি খিন্তু রিটিটিকি ৰিটিটিকি খিন্তু কিন্তু এই ধৰিলে কৈছে ন রিটিটিকি কিন্তু ৰিটিটিকি খিন্তু যেতিয়া সম্পূৰ্ণ পাখি গজিলে তেতিয়া চৰাইটো একেবাৰে আকাশলৈহে উৰা মাৰিব বিচাৰিছে তেতিয়া কৈছে কি ৰিটিটি খিন্তু ৰিটিটো ৰিটিটি খিন্তু ৰিটিটো তাৰপিছত লাহে লাহে সি আকাশলৈ উৰি গৈছে উৰি গ'লে বতাহ চৰাই দিঘে দিলে মাটি মেলি ৰাউতাৰ হে চৰা পাখি মেলি কোথা সরা তুমি দিলে উৰি যাওঁ উৰি যাওঁ এইখিনিতে কথা এটা হ'ল হয় যেতিয়া ঢুলীয়া বতৰ চৰাইকেইটা উৰি যাবলৈ বিচাৰিছিলে হয় তেতিয়া এহাল নেউলা নেউলি মানে খাপ পাতি ধৰি আছিলে বোলে ঢুলীয়া বতৰ চৰাইকেইটা উৰি গ'লে থপিয়াই থৈ খাম বুলি কিন্তু দুৰ্ভাগ্য থপিয়াই থৈ খাব নোৱাৰিলে হয় তেতিয়া মতা নেউলটোৱে মাইকীজনীক টিকাত খুন্দিয়ে কৈছে বোলে উৰি গ'ল বতাহ